নমস্কাৰ বন্ধুসকল, অসমীয়া গৃহিণী দীপালৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই লৈ আনিছোঁ চয়াবিন আৰু আলুৰ এখন ধুনীয়া তৰকাৰী, যিখন খালে একেবাৰে মাংসৰ যেন লাগে। কাৰণ লকডাউনৰ সময় বহুতে চাগে মাংস খাবলৈ পোৱাই নাই দিন ধৰি। গতিকে চয়াবিন আৰু আলুখন যদি এই ধৰণে বনায় তেতিয়াহ'লে একেবাৰে মাংস খোৱা যেন লাগে। গতিকে বেছি পলম নকৰি মই ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই কিনে ভাল পাব। যদি ভাল পায় ভিডিঅ'টো তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব, কমেণ্ট কৰি কিনে নিশ্চয় জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে মই চাহ খোৱা কাপেৰে 2 কাপ চয়াবিন লৈছোঁ আৰু চয়াবিনখিনি গৰম পানী 2 গিলাচৰে মই অলপমান সময় আধা ঘণ্টামানৰ বাবে ভিজাই থৈ দিম ভালকৈ, যাতে চয়াবিনখিনি ভালদৰে সিজি যায়। তাৰপিছত বাকী সামগ্ৰীখিনি মই দেখুৱাই দিছোঁ। এয়া লৈছোঁ মই শুকান জলকীয়া এটা, 2 খিলা তেজপাত, এটা ডাঙৰ চাইজৰ পিঁয়াজ, নহৰু, আদা, এটা আলু আৰু 2টা বিলাহী। আৰু মছলাৰ ভিতৰত এয়া লৈছোঁ ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰ, গৰম মছলা। আৰু লগতে লৈছোঁ মই শুকান গৰম মছলা, লং, ইলাইচি আৰু দালচেনি। তাৰপিছত এঘণ্টা পিছত মই চয়াবিনখিনি পানীৰ পৰা টুকি লৈছোঁ আৰু এয়া দেখিছে, ইয়াত চয়াবিনখিনি একেবাৰে পানীখিনি গুচাই দিব নালাগে, অলপ অলপ পানী থাকিব দিব। এনেকুৱা ধৰণৰ একেবাৰে শুকাই ল'ব নালাগে। তাৰপিছত মই আধা কাপ দৈ লৈছোঁ আৰু দৈখিনিৰে ভালদৰে চয়াবিনখিনি সানি লৈছোঁ। আৰু এইখিনি মই কমেও 15-20 মিনিটমান সময় এইদৰে সানি থৈ দিম। দৈ দিলে আঞ্জাৰ কালাৰবোৰ অলপমান ভাল হয়, সেইবাবে মই দৈ ব্যৱহাৰ কৰিছোঁ। আৰু তাৰপিছত এতিয়া মই কেৰাহী এখন বহাই দিছোঁ গেছৰ ওপৰত। ভালদৰে গৰম হৈ যোৱাৰ পিছত তাত অকণমান মিঠাতেল দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে ৰিফাইন তেল ব্যৱহাৰ কৰিব পাৰিব। আৰু তাৰপিছত যিটো মই পিঁয়াজ লৈছিলোঁ সেই পিঁয়াজখিনি কাটি লৈ এই ধৰণে ভাজি লৈছোঁ। প্ৰথমতে পিঁয়াজখিনি মই ৰঙাচুৱা হোৱাকৈ ভাজি লওঁ। আৰু এয়া দেখিছে, অলপমান সময়ৰ পিছত পিঁয়াজখিনি কালাৰটো চেঞ্জ হৈ গৈছে, এনেকুৱা ৰঙা হৈ গৈছে। তাৰপিছত মই পিঁয়াজখিনি নমাই লৈছোঁ। তাৰপিছত সেইটো কেৰাহীতে মই যিটো আলু লৈছিলোঁ সেই আলুটোও অকণমান ভাজি ল'ম। এই ধৰণে আলুখিনি অলপমান ভাজি লৈছোঁ। তাৰপিছত এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰ এটা ল'ম। মিক্সাৰ গ্ৰাইণ্ডাৰত মই বিলাহী, নহৰু, আদা, পিঁয়াজ এইখিনি গোটেই আৰু ভাজি লোৱা পিঁয়াজখিনি এইখিনি দি দিছোঁ। আৰু এইখিনি এতিয়া মই এটা ধুনীয়া মিহি পেষ্ট বনাই ল'ম। এয়া দেখিছে কালাৰটো কিমান ধুনীয়া আহিছে। আৰু পিঁয়াজ ভাজি কিনে যদি আপুনি গ্ৰাইণ্ড কৰি লয় তেতিয়াহ'লে কালাৰটো খুব ধুনীয়া হয় মছলাৰ। তাৰপিছত এইপিনে মোৰ আলুখিনিও হৈ গ'ল, আলুখিনি মই নমাই থৈ দিলোঁ। আৰু ছেম একেটা কেৰাহীতে মই সেই চয়াবিনখিনি, যিখিনি চয়াবিন মই দৈৰ লগত মেৰিনেট কৰি থৈ দিছিলোঁ সেইখিনি অকণমান ভাজি ল'ম। চয়াবিনখিনি যাতে অলপমান ৰঙাচুৱা হয়। আৰু দেখিছে এনেকুৱা ৰঙা ধৰণৰ হৈছে, বেছি ৰঙা নাই হোৱা, বেছিকৈ ৰঙা কৰিব নালাগে। বাছ তেনেকৈ ভাজি কিনে থৈ দিছোঁ। আৰু তাৰপিছত কেৰাহীটোত আকৌ মই তেল অলপমান দিছোঁ। তাৰপিছত এতিয়া ইয়াতে মই শুকান জলকীয়াটো দি দিছোঁ। তাৰপিছত তেজপাত 2 খিলা দি দিছোঁ আৰু শুকান গৰম মছলা যিখিনি আছিল সেইখিনি দি দিছোঁ। আৰু তাৰপিছত অকণমান সময় লৰাই আছোঁ। লৰাই থকাৰ পিছত এতিয়া যিখিনি মই পেষ্ট বনাইছিলোঁ বিলাহী, পিঁয়াজৰ আৰু নহৰু, আদাৰ, সেই পেষ্টখিনি মই ইয়াতে ঢালি দিছোঁ। আৰু এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম। আৰু পেষ্টখিনি অলপমান ভাজি লোৱাৰ পিছত এতিয়া ইয়াতে মই অলপমান নিমখ দি দিছোঁ। ইয়াত দেখিছে নিমখখিনি দি দিছোঁ। নিমখ এইকাৰণে দিছোঁ যাতে বিলাহী আৰু পিঁয়াজখিনি ভালদৰে সিজি যায়। আৰু বিলাহীৰ পৰা এটা গোন্ধ থাকে, কেঁচা টাইপ গোন্ধ এটা ওলায়, সেই গোন্ধটো যাতে গুচি যায় সেইকাৰণে নিমখ দি কিনে আকৌ অলপমান সময় মই পেষ্টখিনি ভাজি লৈছোঁ। তাৰপিছত অলপমান দেৰি ভাজি লোৱাৰ পিছত দেখিছে পেষ্টৰ পৰিমাণটো অলপমান কমি আহিছে, কালাৰো অলপমান চেঞ্জ হৈছে। আৰু তাৰপিছত তেতিয়া মই এখন প্লেটত যিখিনি মছলা লৈছিলোঁ শুকান মছলা সেইখিনি মই ইয়াতে ঢালি দিছোঁ। আৰু মছলাখিনি দিয়াৰ পিছত এই ধৰণে পুনৰ মই অলপমান সময় লৰাই আছোঁ। দেখিছে কালাৰ একেবাৰে চেঞ্জ হৈ গ'ল পেষ্টটোৰ। আৰু তাৰপিছত এতিয়া মই ইয়াতে আলুখিনি দি দিছোঁ। আলুখিনি মই অলৰেডি আগতে ভাজি থৈ দিছিলোঁ, আলুখিনি দি দিলোঁ। তাৰপিছত চয়াবিনখিনিও দি দিলোঁ। আৰু এতিয়া পুনৰ মই এইখিনি 2-3 মিনিটমান সময় লৰাই থাকিম, ভালদৰে লৰাই থাকিম। আৰু অকণমান দেৰি ভাজি লোৱাৰ পিছত এটা ধুনীয়া গোন্ধ ওলাব তৰকাৰীখনৰ পৰা। আৰু তাৰপিছত মই এতিয়া ইয়াতে পানী দি দিম। পানী পৰিমাণটো কমাই দিছোঁ, যিটোকে এইখন আচলতে আঞ্জা নহয়, তৰকাৰী, যিখন থপথপীয়া বুলি কওঁ, থপথপীয়া আঞ্জা বুলি যে কওঁ আমি, সেনেকুৱা ধৰণৰ হয়। গতিকে পানী মই ইয়াতে কম পৰিমাণতে দি দিছোঁ। আৰু পানীখিনি দিয়াৰ পিছত এতিয়া মই অলপমান সময় ঢাকন লগাই কিনে থৈ দিম, যাতে বস্তুখিনি ভালদৰে একেবাৰে মিলি যায়। আৰু এয়া দেখিছে অলপমান সময়ৰ পিছত 10 মিনিটমান সময় মই ঢাকন লগাই কিনে গেছটো কমত দি থৈ দিছিলোঁ। আৰু এয়া দেখিছে ৰেডি হৈ গ'ল মোৰ চয়াবিন আলুৰ এখন ধুনীয়া আঞ্জা বা তৰকাৰী, যি কয় আপোনালোকে। খাবলৈ খুব সোৱাদ হয়।
এনেকৈ বনালে সয়াবিন আৰু আলুৰ আঞ্জাখন একেবাৰে মাংসৰ দৰেই লাগে, কাৰণ ইয়াত সকলো মছলা দিয়া হৈছে। মাংসত আমি যিখিনি মছলা ব্যৱহাৰ কৰোঁ সেই গোটেইখিনি মছলা মই এইখন আঞ্জাতো দি দিছোঁ। গতিকে একদম মাংস যেনে লাগিছে। মাংস বহুত দিন ধৰি কিনে খাব পোৱাই নাই, গতিকে মাংস বুলি সয়াবিনখিনিকে এইদৰে মাংসৰ দৰে বনাই কিনে খাইছোঁ। খুব সোৱাদ হৈছিলে। আপোনালোকেও এনেকৈ খাই চাব, বহুত সোৱাদ লাগে। আৰু মোক কমেণ্ট কৰি কিনে কিন্তু নিশ্চয় জনাব। আজিলৈ আহিছোঁ, লগ পাম পুনৰ নতুন এটা ভিডিঅ'ত এটা নতুন ৰেচিপিৰ সৈতে।